যেটো ওয়ার্ল্ড টাইগার ডে আমার মানাসত এটো অবজার্ভ করা হয়েছে আৰু আজিৰ দিনতে আমাৰ মানাসত যেটো বাঘৰ সংখ্যা কিমান হল হেতু মহামহিম গভৰ্ণৰৰ দ্বাৰা ঘোষণা কৰা হৈছে আৰু আপোনালোকে সবে দেখিবলৈ পালে যে আমাৰ তাত বাঘৰ সংখ্যা 57 মানে 57টা হল আৰু হেতু বহুত স্পীডত গ্ৰোথ হৈছে লাষ্ট 10 বছৰত আৰু আজি আমি সবে গম পাওঁ গোটেই বিশ্বত হাইয়েষ্ট যেটো টাইগাৰ হেতু ভাৰততে আছে আৰু ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইয়াত টাইগাৰৰ যেটো সংখ্যা বঢ়াৱাৰ কাৰণে বহুত বেছি গুৰুত্ব দিছে আৰু আজি ওয়ার্ল্ড টাইগার ডে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই খুব ভাল মেছেজ আমাৰ ভাৰতবাসী আৰু বিশ্ববাসীক দিছে আৰু তেখেতে খুব সুন্দৰ কথা কৈছে যে য'ত বাঘ থাকিব তাত জংগল বাচি থাকিব য'ত জংগল বাচি থাকিব তাত বাঘ থাকিব পাৰিব আৰু বাঘ আমি সকলোৱে জানো যে আমাৰ ভাৰতৰ নেশ্যনেল এনিমেল সো সেইকাৰণে ইয়াৰ এটা মুহূৰ্ত আৰু এটা আছে আৰু মানাস যেটো ওয়াইল্ড লাইফ সেঞ্চুৰীত আজি আমি আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্ট আমাৰ বিটিআৰ চৰকাৰ সবে মিলি পেলাই হেতু আমি অবজাৰ্ভ কৰিছোঁ মই আজিৰ তাৰিখত আমাৰ মানাস যেটো অভয়াৰণ্য হেতু বচাই ৰাখাৰ কাৰণে এই অঞ্চলৰ সকলো জাতি জনগোষ্ঠী এই অঞ্চলৰ NGO আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টৰ নিৰন্তৰ কাম কৰি থকা সকলো বিষয়াসকলক ধন্যবাদ জনাইছোঁ আৰু অনাগত দিনত এই মানাস সেঞ্চুৰীটো যাতে ওয়ার্ল্ড মেপত আনিব পৰা যায় যেনেকৈ আমাৰ মহামহিম ৰাজ্যপাল ডাঙৰীয়াই কৈছে আমি সকলো ইয়াত যাতে কন্ট্ৰিবিউট কৰে ইয়াৰ কাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ মানাস ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ উপদ্ৰৱ বাঢ়িছে নেকি কাৰণ বহুত বেছি বাঢ়া নাই কিন্তু লাহেকৈ আকৌ কোনোবা নহয় কোনোবা তেনেকুৱা আৰম্ভ হৈছে সো এইটো আমাৰ সকলো আমি ইয়াত চেষ্টা কৰি আছোঁ যে হেতু কেনেকৈ আকৌ 100% এইটো আমি জিৰ' ডাউন কৰিব পাৰে কোনো এটা চুকাৰী যাতে ইয়াতে তেনেকুৱা বাঘ মাৰিব নোৱাৰে গড় মাৰিব নোৱাৰে ইয়াৰ কাৰণে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ ডিপাৰ্টমেণ্টৰ লগত একেলগে মিলি কাম আৰম্ভ কৰিছোঁ আৰু তাত আমাৰ যিখিনি ইয়াত সিভিল সোসাইটি অৰ্গেনাইজেশ্যন আছে আৰু ইয়াত যিখিনি আমাৰ জনগোষ্ঠী আছে সকলোৰে পৰা আমাৰ সহায় বিচাৰিম আমি কাজিৰঙা আৰু মানাসৰ যিটো ডেভেলপমেণ্ট পাৰ্থক্য আছে নেকি চাওক মানাসটো হ'ল বহুত আগতে ওয়ার্ল্ড মেপত আছে আৰু বড়োলেণ্ড অঞ্চল আপোনালোকে সকলো জানে বহুত বছৰ অলপমান মানে এটা হিংসাত্মক পৰিৱেশ আছিলে ইনসিকিউৰিটি আছিলে মানুহবিলাক নিৰাপত্তাহীনতাত ভুগি আছিলে তো সেইকাৰণে ইয়াত যেনেকৈ কাম হ'ব লাগে তেনেকৈ হোৱা নাছিলে কিন্তু লাহে যেতিয়া শান্তি আহিল এতিয়া খুব ভাল পৰিৱেশ আহিছে কাম কাজ আৰম্ভ হৈছে গতিকে মই আশা কৰোঁ অতি কম সময়ৰ ভিতৰতে মানাস ওয়াইল্ড লাইফ সেঞ্চুৰীটো ওয়াৰ্ল্ডৰ মেপত আহি যাব